Hello everyone. आशा करो आप लोगों को সকলোৰে ভাল। First of all, welcome to my channel Alia Focus। और अगर आप लोगों ने मेरी चैनल को अभी तक सब्सक्राइब नहीं किया तो प्लीज कर लीजिए और पास में जो बेल आइकन है उसको दबाना मत भूलिएगा। গতিকে বলক আজি আমি ভিডিওটো আৰম্ভ কৰো। আজি মই যেটো ভিডিও বনাম সেই ভিডিওটো যোগাৰ ওপৰতে হ'ব আৰু যোগাটোৰ বেনিফিট শুনিলে আপোনালোক সঁচাকে বহুত ইন্টাৰেষ্টেড হৈ যাব কাৰণ আজিকালি সৰু বা ডাঙৰ সকলোৱে নিজক ধুনীয়া কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰে বহুত কিবা কিবি কৰে আৰু আজি মই যেটো যোগা টিম সেই যোগাটোৰ এটা বহুত ভাল বেনিফিট আছে এতিয়া কম নে পিছত কম বেনিফিটটো ঠিক আছে এতিয়া কইলো এই যোগাটোৰ বেনিফিট হৈছে আপোনালোকৰ মানে আমাৰ সকলোৰে দেহত এটা এজিং জিন থাকে মানে এজ কন্ট্ৰোল কৰা এটা জিন থাকে নহয় জানো আপোনালোকে নিশ্চয় জানে এটো আৰু সেই জিনটো কন্ট্ৰোল কৰিবৰ কাৰণে আমাৰ কিছুমান যোগা আছে যাৰ জৰিয়তে আমি সেই জিনটো কি কৰিব পাৰো কন্ট্ৰোল কৰিব পাৰো আৰু আমাৰ এজিং যেটো জিন হেতু কন্ট্ৰোল কৰাৰ জৰিয়তে মানে কন্ট্ৰোল কৰাৰ ফলত আমাৰ কি হয় আমাৰ দেহৰ যেটো বাৰ্ধক্য হেতু একদম লাহে হয় নিশ্চয় বুজি পাইছে মানে আপোনালোকে সোনকালে বুঢ়া নহয় বুজি পাইছে গতিকে আপোনালোকে যদি সোনকালে বুঢ়া বা বুঢ়ী হ'ব খোজা নাই তাহলে মোৰ ভিডিওটো নিশ্চয় চাব আৰু কমেন্টত জনাব কিবা যদি সুধিব লগা আছে সুধিব আজি আমি এই যোগাটো কৰো অকণত শুই ল'ব তাৰপিছত লাহে ভৰিখনে এনেদৰে দাঙিব একেলগে ভৰিখন একদম উলম্ব কৰি ৰাখিব আৰু আপোনালোকৰ চকু ভৰিৰ আঙুলিত থাকিব মানে ভৰিৰ আঙুলি ফালে চাই থাকিব লাগিব আপোনালোকে পাৰে 1 মিনিট মান থাকিব চেষ্টা কৰিব আৰু যদি নোৱাৰে প্ৰথমতে কমকে কৰিব আৰু যেতিয়া অলপ ভালকে প্ৰেক্টিস হৈ যাব তেতিয়া অলপ টাইমটো বঢ়াই গৈ থাকিব কিন্তু জোৰ দি একদম নকৰিব মই যেনেদৰে উলম্বভাৱে দেখাইছো হেনেকা থাকিব এই ব্যায়ামটোৰ নাম নিশ্চয় আপোনালোকে জানে এই ব্যায়ামটোৰ নাম হৈছে সৰ্বাংগ হম ইয়াৰ উপকাৰিতা মই আগত কৈ দিলো তাৰ উপৰি ইয়াৰ আৰু এটা উপকাৰ আছে এই ব্যায়ামটোৰ জৰিয়তে আমাৰ দেহৰ প্ৰত্যেকটো অংগৰে এটা ধুনীয়া ব্যায়াম হয় এই ব্যায়ামটো কৰি থাকিলে বাকি আমি ইমান বেলেগ ব্যায়াম নকৰিলেও হ'ব এই ব্যায়ামটোৰ জৰিয়তে আমাৰ সকলো অংগৰে ব্যায়াম হৈ যায় গতিকে এই ব্যায়ামটো কৰিলে প্ৰত্যেকটো অংগৰে সুন্দৰ এক্সাৰসাইজ হৈ যাব গতিকে এটো নিশ্চয় চেষ্টা কৰিব গতিকে এই ব্যায়ামটোক সকলো ব্যায়ামৰ ৰজা বুলি কোৱা হয় এতিয়া আপোনালোকে এই ব্যায়ামটো কৰাৰ পিছত কিছু সময় সবাখনত ৰেষ্ট ল'ব আৰু এতিয়া লাহে হাত দুখন এনেদৰে খৈ কেনে গৰম কৰি ল'ব আৰু চকুত অলপমান থব যাতে চকুটো ঠাণ্ডা পৰি যায় যোগাটো চাই কেনেকুৱা পালে আপোনালোকে চেষ্টা কৰিছেনে নাই বা চেষ্টা কৰি কিবা বেনিফিট পাইছেনে নাই বা চেষ্টা কৰোতে কিবা ডিফেক্ট পাইছে নেকি কিবা অসুবিধা পাইছে নেকি এইবোৰ কথা কিবা সুধিব লগা আছে মোক কমেন্টত নিশ্চয় সুধিব গতিকে মোৰ নেক্সট ভিডিওত আকৌ মই লগ পাম আৰু গতিকে আজিলৈ বাই বাই see you in my next video okay bye